ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি গুৰুজনাৰ পৰা সেৱা কৰি লওঁ। পূব ভাৰতৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, অসমীয়া জাতি আৰু সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ হয় 1371 শকত মধ্য অসমৰ আদিপুখুৰীত আৰু প্ৰায় 6 কোটি বছৰ ভূভাৰতত থাকি অসমীয়া জাতি আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰি 1490 শকত পূব বিহাৰত ভূমিকা পেনে মহাপুৰুষ শংকৰদেৱৰ জন্ম হ'ল বৰদোৱা আদিপুখুৰীত। তেওঁ প্ৰথম বিবাহ কৰিছিল 21 বছৰ বয়সত সূৰ্যৱতীয়ে। সূৰ্যৱতীয়াই গৰ্ভত মনুৱাই জন্ম হ'ল। জন্মৰ পাছত সূৰ্যৱতীয়াই গোবিন্দ পেনে। মনুৱাই জন্ম হ'বৰ 7 মাহ বয়সতে সূৰ্যৱতীয়াই গোবিন্দ পেনেছিল। সেই সময়ত অকুমাৰীতে ছোৱালীবিলাকৰ বেলেগ ব্যৱস্থা আছিল। 500 বছৰ আগতে মনুৱাই কিছু ডাঙৰ হোৱাত হৰিজয় তাতে বিয়া দি যাওঁ তীৰ্থভ্ৰমণ কৰাৰ কাৰণে ভাৰতবৰ্ষক ওলাই গুচি গ'ল। একেৰাহে 12 বছৰ কাল গোটেই ভাৰতবৰ্ষৰ তীৰ্থ ভ্ৰমণ কৰি পুনৰ ঘৰলৈ ঘূৰি অহাত বিয়াদী বন্ধুবিলাকে ক'লে তুমি আৰু সংসাৰ কৰিব লাগিব। তেওঁ সংসাৰৰ প্ৰতি আকৃষ্ট নাছিল যদিও বাধ্য হৈ তেওঁ কালিন্দাই বিয়া কৰে 54 বছৰ বয়সত। সেই সময়ত তেওঁৰ বয়স 54 বছৰ। কালিন্দাই গৰ্ভত তিনিটা এটা ল'ৰা। কালিন্দাই গৰ্ভত তিনিটা ল'ৰাই অভিযান হ'ল। প্ৰথম ৰামানন্দ জন্ম, দ্বিতীয় হৰিচৰণ, তৃতীয় কমললোচন। দুমলীয়া কন্যা একজন জন্ম হৈছিল, তেওঁৰ নাম আছিল ৰুক্মিণী, আন এটা নাম আছিল বিষ্ণুপ্ৰিয়া। আমাৰ ইয়াৰে ওচৰৰ নদীৰ পাৰৰ কুমাৰকুছি বিল সত্ৰ আছে। আৰু তেওঁ 1 বছৰ কাল সত্ৰবাৰী থকা ৰুক্মিণী আহি বিবাহিতাতে গোবিন্দ পেনে। মহাপুৰুষ শংকৰদেৱে প্ৰথম সত্ৰবাৰী বৰদোৱাত কিছু বছৰ সত্ৰবাৰী থকাৰ পাছত কছাৰী আৰু ভূঞাবিলাকৰ খেলি-মেলি লগত তেওঁ তাৰে পৰা হাৰিছে প্ৰকল্যাণ ভকত বৃন্দ আৰু জ্ঞাতি বন্ধুবিলাকক লগত লৈ তেওঁ ব্ৰহ্মন্ত উৎসৱলৈ গুচি আহিল। ব্ৰহ্মন্ত উৎসৱৰে গাংনু বুলি এখন জেগা আছে, তাতে তেওঁ সত্ৰবাৰী সৰ্বশক থাকিল। তাতো পিছত অসুবিধা তাৰপৰা তেওঁ মাজুলীলৈ গুচি গ'ল। সেই আমাৰ মাজুলীখন আহোম নগৰৰ দিশতে আছিল। মাজুলীত ধোৱা এটা বেলাগুৰি বুলি এখন জেগা আছে, তাতে তেওঁ 70 বছৰ কাল সত্ৰবাৰী থাকিল। আৰু তাতে মহাপুৰুষ মাধৱদেৱক লগ পায়, মণিকাঞ্চন সংযোগ হ'ব বুলি কৈছিল। এটা সাধাৰণ দেশত তেওঁ ডাঙৰ হৰিজয় আহোম ৰজাই মৃত্যুদণ্ড দিছিল এটা হাতী দাদা কেছত। আৰু মহাপুৰুষ মাধৱদেৱক 1 বছৰ কাল নৰপণ্ডিত হয়ছিল। এইটো অশান্তি পাই গুৰুজনে মাধৱদেৱৰ উদ্ধাৰৰ পাছত আহোম ৰাজ্য ত্যাগ কৰি তেওঁ কোচ ৰাজ্যক লগি গুচি আহিল। সেই আমাৰ কোচ ৰাজ্যৰ ৰজা আছিল নৰনাৰায়ণ ৰজা। আমাৰ এই বৰপেটা অঞ্চলটো সেই আমাৰ কোচ ৰাজ্যৰ অধিপতি অঞ্চল আছিল। দুজন গুৰুৱে আহি বৰপেটা অঞ্চল আহি পাতে মহাপুৰুষ শংকৰদেৱৰ বয়স প্ৰায় 90 বছৰ বয়সত বৰপেটা অঞ্চল আহি পায়। আৰু মাধৱদেৱপুৰুষৰো অনুমানিক 60 বছৰ বয়সত বৰপেটা অঞ্চল আহি পায়। বৰপেটা সত্ৰৰ পৰা 1 নামৰ উত্তৰে চিনপৰা বিধি বুলি এখন জেগা আছে। তাতে তেওঁ 5টা চিন ৰাখে নাম ৰাখে 6 মাহ কাল সত্ৰপাতি আছিল। তাতো বিষয়ে অসুবিধা পায়। তাৰ পৰা তেওঁ ভাইটিয়াই কটকতলী বিলৰ পাৰত কুমাৰকুছি বুলি ওখ জেগা দেখা পায়। তাতে তেওঁ 1 বছৰ কাল সত্ৰপাতি থাকিল। আৰু সেই বছৰ ভিতৰত তেওঁ নুমলীয়া কন্যা ৰুক্মিণী আহিল অবিবাহিতাতে গোবিন্দ পেনে। এইটো অশান্তি পাই তেওঁ কুমাৰকুছি ত্যাগ কৰি সেই আমাৰ নদী আছিল মাইটো ইয়াতে নাম ৰাখে গুৰুজনে এই বাটবাউসীত একেৰাহে 18 বছৰ 6 মাহ কাল সত্ৰপাতি থাকিল। আৰু ইখনে গুৰুজনৰ সেই সত্ৰত ইয়াৰ পিছত তেওঁ ক'তো সত্ৰপাতি নাই। আৰু এই 18 বছৰ 6 মাহৰ তেওঁ প্ৰত্যেকটা ভাগ ৰামৰাই কৰিছিল। তেওঁৰ পৰিয়ালো আছিল। তেওঁৰ যেতিয়া ভুৱনেশ্বৰী আনাটা নাম আছিল কমলাপ্ৰিয়া। এইটো নদী গাড়ী আগতে নানা নাজাৰ ভাগ আছিল জানো নানা কাপোৰ ওচৰতে ভুৱনেশ্বৰী আহি দেখা পাই বিবাহৰ প্ৰস্তাৱ দিছিল। এতিয়া ৰামৰাই কৈছিল গুৰুজনক যে দাদা চিধাই জানি বিবাহৰ প্ৰস্তাৱ দিছে কি কৰি যায় এতিয়া। তেওঁ ৰজা তাতে ছোৱালী বিয়া দিবৰ ইচ্ছা নাছিল যদিও তেওঁ কৈছিল তেওঁলোক ৰজাটো বিবাহ নিদিওঁ বুলি ক'লেও তেওঁলোকে জোৰ কৰি ধৰি লৈ যাব। তাৰপিছত লুটি ঘুটি আমাৰ বেছিহে হ'ব, গতিকে বিবাহ দিয়া হ'ব। কিন্তু বিবাহ ইয়াতে নহ'ব, আমি ইয়াৰ পৰা কন্যা সাজি নাইজি লৈ যাম। তেওঁলোকৰ ৰাজবাৰীৰ পৰা বৰ সাজি নাইজি হওক দুটাই নাম মিলিত হয় ততে বিবাহ কাৰ্য কৰা হ'ব। এই কথা দুজনৰ সন্মতি প্ৰকাশত গুৰুজনে ভুৱনেশ্বৰী ইয়াৰ পৰা কন্যা নাইজি লৈ গৈছে। শিলাৰে তেওঁলোকে ৰাজবাৰীৰ পৰা বৰ সাজি নাইজি আছে। আহি 2খন নাম সত্ৰ চবত লগালে গৈছে।
সত্ৰস্থলত তাতে এটা ডাঙৰ ঔ গছ আছিল, ঔ গছৰ দুখন নাও বান্ধি তাতে বাঁহৰ পাতি বিবাহটো সম্বোধন কৰা হৈছে। আৰু আজিও সত্ৰস্থলত এখন ৰাম ৰায় সত্ৰ বুলি সত্ৰ স্থাপিত হৈ আছে। আৰু যি বহন নকৰোঁ, ইয়াৰ ভিতৰত অন্যান্য ৰাজবাৰী পৰিম। ৰাজবাৰীৰ পৰা 4 মাইলৰ তলত পৰশা নদীৰ পাৰত হেলাৰ বাকৰ দুটা নামেৰে তেওঁ ভূপেন্দ্ৰ পেন হয়। তেওঁ ভূপেন্দ্ৰ পেন হোৱাৰ পাছতো কালিন্দী আমাৰ বহুত বছৰ আছিল, অতি বৃদ্ধ অৱস্থা কৰি আমাৰ দিয়াছিলে। মই অলপ বছৰ অৱস্থাত সেই আমাৰ সুন্দৰী দিয়াৰ ভাৰতীয় পুৰুষৰ ভাগনা ৰামচন্দ্ৰ সত্ৰপতি আছিল। তেওঁৰ এই দুৰৱস্থাটো ৰাখতে সুন্দৰ্যতাক লৈ যায় আৰু সুন্দৰ্যতাৰ কালিন্দাই 142 বছৰলৈকে ভূপেন্দ্ৰ পেন মহাপুৰুষ শংকৰদেৱে 119 বছৰ 4 মাহ ভূপেন্দ্ৰ পেন সেইকাৰণে 120 বছৰ ধৰি। কিন্তু কালিন্দাই সুন্দৰ্যতাৰ 142 বছৰ ধৰি আৰু সুন্দৰ্যতাৰ কালিন্দাই বাঘ হৈ জানো আছে। আমাৰ এটা 7খন এৰি দিছিল, 7খনত অলংকাৰ কৰি ধৰিছিল। উপাৰংশ কৰি উপকাশৰ ফলে ৰক্ষাৰ কাৰণে মাজৰ কিছুমান কাঠবাৰী তলৰ কিন্তু ৰক্ষা কৰি ৰখা হৈছে। তলৰ কিন্তু বিশেষ তাৎপৰ্য আমি দি পাইছোঁ। 6 ফুট 4 ইঞ্চি দীঘল আৰু 6 ফুট 4 ইঞ্চি পুতল, দীঘলে পুতলে সমান, দেখা তলৰ চুটি লাগে, ওপাৰৰ খন্নতাল আৰু গাৰু তুলি যায়। এইখিনি বস্তু এই 450 বছৰে বাচি থকা নহ'ল। 7খনৰ সৌন্দৰ্য ভালৰ কাৰণে নিত্য নতুন কৰি দি ৰখা হৈছে। কৰি ক'লোঁ আৰু বুজনৰ কথাখিনি আজি মাৰি ভোৰগৰ ঘৰৰ নিচিনা তেওঁৰ কথা কৈছে আৰু সেইটো কাৰণে এইখিনিটোৰ ওপৰত বহি তেওঁ হাৰিছিল। ভকতে নদীৰ পৰা পানী আনি দিয়ে। তেওঁলোকে খোৱাৰ ব্যৱস্থা নাছিল, নদীৰ পানী ব্যৱহাৰ হৈছিল। তাৰপিছত কালিন্দাই বাগৰি ইয়াতে গৰুজনৰ দ্বিতীয় ভাৰ্যা কালিন্দাই লগত লৈ আহিছিল আৰু কালিন্দাই বাগৰি হৈছিল। আৰু সেইটো হ'ল মঠ। সেই মঠটোত তেওঁৰ গৰুজনৰ পদচিহ্ন জোৰা আছিল। শংকৰদেৱৰ দ্বিতীয় ভাৰ্যা কালিন্দাই খাল। এই খাটখন মানে এইটো কোৱাটো এতিয়া পানী খোৱা কোৱা কালিন্দাই কাৰণে ভৱানীপুৰ গোপালপুৰকে এই পাত্ৰটো দি গৈছিল কালিন্দাই পানী খোৱাৰ কাৰণে। গৰুজনৰ দিনত পাত্ৰ ব্যৱহাৰ আছিল, নদীৰ পানী ব্যৱহাৰ হৈছিল। মই আহি লগ পালোঁ এখেতক, নামটো এবাৰ কৰিব। গুণধৰ পাঠক। গুণধৰ পাঠক, নামঘৰীয়া। আৰু এই সত্ৰখনৰ বিষয়ে যিখিনি আছে সকলোখিনি আমাক জনাইছে। তাতে তেওঁকো বহুত বহুত ধন্যবাদ জনালোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ ইমানখিনি বস্তু দেখাই দিয়াৰ বাবে। আৰু যিহেতু কৰোণা চলি আছে, আপুনি কিবা ক'ব নেকি? হেৰি আহিছে মানে সেইটো যিটো কাৰণে সেইটো ষ্টপ কৰি ৰখা হৈছে, সেইটো অতি সোনকালে আমাৰ ভাল হয়। অতি সোনকালে আমাৰ সেইৰ পৰা যাব লাগে। আগৰ নিচিনা যিখিনি বস্তু আগতে যেনেকৈ গাড়ীবিলাক চলা আছিলে, মানুহবিলাকে যোৱা আছিলে, সেনেদৰে চববিলাক আগৰ নিচিনা হৈ যাব লাগে। আপোনালোকৰো অসুবিধা হৈছে, নহ'লে এনেই আপোনালোকৰ তাতেতো বহুত মানুহ আহে এই সত্ৰখন চাবলৈ। সত্ৰখন চাবলৈ বহুত মানুহ আহে এই সময়খিনিত, এতিয়া বৰ্তমান নাই। তো এয়া হৈছিলে পাটবাউসী সত্ৰৰ যিখিনি বৈশিষ্ট্য, লগতে ইয়াত থকা যিখিনি বস্তু। আপোনালোকে আহিব, খুবেই ভাল পৰিৱেশ এটা। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।